নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত সকলো বস্তুৰ নিৰ্মাণ আৰু তত্ত্বাৱধানৰ বিষয়ে সঠিক দিশ আৰু নিয়ম ব্যাখ্যা কৰে। বাস্তুশাস্ত্ৰত এনে কিছুমান নিয়মৰ বিষয়ে উল্লেখ আছে যাৰ দ্বাৰা আপুনি ঘৰৰ পৰা ঋণাত্মক শক্তি অৰ্থাৎ নিগেটিভ এনাৰ্জি আঁতৰাব পাৰে। যেতিয়া আপোনাৰ ঘৰৰ পৰা এই ঋণাত্মক শক্তি নাইকিয়া হ'ব, তেতিয়া আপোনাৰ ভাগ্য সলনি হ'ব আৰু আপোনাৰ ভাগ্যই আপোনাৰ লগ দিব। আপোনালোকক আজি এনে 5টা নিয়মৰ বিষয়ে ক'ম, যদি আপুনি মানি চলিব পাৰে তেন্তে আপোনাৰো ভাগ্য সলনি হোৱাত কোনেও বাধা দিব নোৱাৰে। মাত্ৰ আপুনি এই নিয়মসমূহ মানি চলিবলৈ এবাৰ চেষ্টা কৰক, তাৰ পিছত চাব চমৎকাৰ। সকলোকে স্বাগতম জনাইছোঁ সপোনৰ বৃন্দাবনলৈ। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি কমেণ্টত আপোনাৰ মনত যি ভক্তি চিহ্ন আহে সেয়াৰ নাম লিখি থৈ যাব, একদমেই নাপাহৰিব। যিসকল চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব, যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ মতে ঘৰত সপ্তাহত এবাৰকৈ হ'লেও কৰ্পূৰৰ ধোঁৱা দিলে আপোনাৰ ঘৰৰ নেতিবাচকতা আঁতৰ হয়। একে সময়তে ঘৰত সৰিয়হৰ তেলৰ চাকিত লং দি জ্বলালে পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভালে থাকে আৰু ঘৰৰ পৰা ৰোগ আঁতৰ হয়। আপোনালোকে যদি প্ৰতি বৃহস্পতিবাৰে তুলসী গছত পানীৰ লগতে গাখীৰো অৰ্পণ কৰিব পাৰে, তেতিয়া ঘৰৰ পৰা অস্থিৰতা আঁতৰ হয়। টাৱাত ৰুটি সেকাৰ আগতে গাখীৰ ছটিয়াই লয়, তেতিয়া শৰীৰ স্বাস্থ্যৱান হৈ থাকে বুলি বাস্তুশাস্ত্ৰই কয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ শুকান আৰু মৰি যোৱা ফুল একেবাৰে নাৰাখিব। এইটো বিশ্বাস কৰা হয় যে ই জীৱনত কষ্টৰ সৃষ্টি কৰে। ঘৰৰ সকলো দুৱাৰত সমান দৈৰ্ঘ্যৰ ৰেখা আঁকিব, তেতিয়া ঘৰৰ পৰা নেতিবাচকতা অৰ্থাৎ ঋণাত্মক শক্তিৰ প্ৰভাৱ নাইকিয়া হয়। আপোনাৰ সভাগৃহত অৰ্থাৎ ড্ৰয়িং ৰুমত সাধু আৰু মহৎ লোকসকলৰ এখন ছবি ৰাখক, তেতিয়া তেওঁলোকৰ আশীৰ্বাদ ঘৰৰ সদস্যসকলৰ ওপৰত থাকে। ঘৰত ভঙা আইনা, আৱৰ্জনা আৰু অপ্ৰয়োজনীয় বস্তু নাৰাখিব, নহ'লে ঋণাত্মক প্ৰভাৱৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ এই চেনেলত আছামিজ এষ্ট্ৰলজি টিপছৰ লগতে আছামিজ বাস্তুশাস্ত্ৰৰ টিপছৰ ভিডিঅ' দিয়া হয়। সকলো ভালে থাকক, কুশলে থাকক সেয়ে আশা কৰোঁ। সকলোৰে স্বাস্থ্য ভালে থাকক তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।